গুড মৰ্নিং ফ্ৰেণ্ডছ। এতিয়া আমি উমানন্দ মন্দিৰ ভাগলৈ গৈ আছোঁ। এতিয়া ৰাতিপুৱা সময় 7:04 হৈছে। উমানন্দ কিমান দেখুৱাব পাৰোঁ চাম। আমি গৈ আছোঁ, বেটা বেটি মই খোজকাঢ়ি গৈ আছোঁ। এই গাড়ীখন লৈ আহিব। আমি ইয়ালৈকে গাড়ী নাহে বুলি ভাবিছিলোঁ। গুৱাহাটীত যোৱা ৰাতি বহুত বতাহ বৰষুণ। আমি মন্দিৰ ভাগত আহি উপস্থিত হৈছোঁ। চিৰি বগাই আমনি লাগি গ'ল, ভাগৰ লাগি গ'ল। হ'লেও আহি এই পবিত্ৰ স্থানভাগত পালোঁ আমি। উমানন্দ মন্দিৰ ভাগ বাহিৰৰ পৰাই দেখুৱাই দিলোঁ, কাৰণ ভিতৰত ফটো মৰা বা ভিডিঅ' কৰা নিষেধ। যিকোনো মন্দিৰতে নিষেধ কৰি থোৱা হয় বাৰু। আমি পাৰ হৈ আহিলোঁ। খুব বতাহ, নদীৰ পাৰত বতাহ লাগেই। ৰ'দে ধৰিছে, যেনে গাড়ী লাইন লগাই থৈ দিছে। ইমান হেভি ইঞ্জিন থাকিব লাগে না, গাড়ী উঠাই ন। আমি এতিয়া কিবা এটা খাই লৈ যাম হাজো ৰামদিয়া। আজিলৈ মোৰ এই ব্লগটো ইমানতে সামৰণি মাৰি দিছোঁ। ব্লগটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মাজে মাজে ব্লগ দি থাকিম, গুৱাহাটীত আছোঁ যেতিয়া।